কোন নাতিনী ফাইনেলি এতিয়া মাহী ঘৰত আছো আৰু এইটো মাহীৰ ল'ৰাটোৰ নাম হৈছে বাবু ইয়াৰ গাৰ্লফ্ৰেণ্ড এজনী আছিলে পলাই গ'ল আৰু এতিয়া মাহী ঘৰৰ পৰা নিজৰ ঘৰ গৈ আছো এতিয়া এইজনী হৈছে মাৰ মাক প্ৰথম আমি এনাই ঘৰত যাম এনাইক থৈ যাম তাৰপিছত আমি ঘৰলৈ যাম এনাইক ঘৰত থৈ আহিলোঁ কাৰণ আমাৰ ঘৰত লগ ধৰিছিলোঁ নাহো ক'লে আৰু এতিয়া আমি আহি আছোঁ এখন ধুনীয়া ধাননি পথাৰ আৰু এটি ধুনীয়া ৰাস্তা এই ৰাস্তাটোৰ নাম হৈছে নেশ্যনেল হাইৱে 315 অৰ্থাৎ ৰাষ্ট্ৰীয় ঘাইপথ 315 এইটো ৰাস্তাত যদি আপোনালোকে চিধা গৈয়ে থাকে তেনেহ'লে আপোনালোকে পাব ফাৰ্ষ্ট মাৰ্ঘেৰিটা লিডু জাগুন জয়ৰামপুৰ মানে আপোনাৰ অৰুণাচল যাব পাৰে আমি এতিয়া আহি পাই গ'লোহি ডিগবৈ তৈলনগৰী ডিগবৈ য'ত ইণ্ডিয়াৰ ভিতৰত ফাৰ্ষ্ট তেল ওলাইছিলে মানে ব্ৰিটিছে ফাৰ্ষ্ট তেল উলিয়াইছিলে আৰু য'ত তেল পাইছিলে সেইটো ঠাই ডিগবৈ এইটো আমি ৰিফাইনেৰী এই ৱালখন দেখিছে এইটো ৰিফাইনেৰী ৱাল হয় আৰু এইটো এৰিয়াত আপোনাৰ ড্ৰোন উৰোৱা মানা আছে আৰু এইটো আমি পাই গ'লোহি ৱাৰ চিমেট্ৰি পাৰ হৈ এইখন আমাৰ ষ্টাৰ্ট হৈ গ'ল ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক এলিফেণ্ট ৰিজাৰ্ভৰ মানে এইটো ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্কৰ এটা পাৰ্ট হয় যিটো মানে এলিফেণ্ট ৰিজাৰ্ভৰ আৰু হাতীৰ মেইন বসতি ইয়াত হাতীৰ হয় বেলেগ এনিমেলছো আছে কিন্তু কম আছে হাতী বহুত বেছি আছে ইয়াত এই জংঘল মানে অসমীয়াত জংঘল বুলি নকয় শুদ্ধ অসমীয়াত ক'বলৈ হ'লে আমি ক'ব পাৰোঁ অৰণ্য বা হাবি বা বননি আৰু এইকেইটা আমি সমাৰ্থক শব্দ বুলি কওঁ এইকেইটাৰ মানে শব্দৰ একেই মিনিং থাকে শব্দটো বেলেগ হয় আপোনালোক হেল্প হ'ব পাৰে বা কেতিয়াবা নিজৰ সৰুজনক ক'ব পাৰিব ফ্ৰীকৈ জ্ঞান দি দিছোঁ আৰু যি আছে নিজৰ লগত যেতিয়াই মই মানে কি হয় গুৱাহাটী বা এনে ক'ৰবাৰ টাউনৰ পৰা আহিলোঁ ঘৰ ডিগবৈ বা তিনিচুকীয়াৰ পৰা আহোঁ তেতিয়া মানে ঘৰলৈ যেতিয়া যাওঁ তো কিবা এটা ভাল লাগে মানে ভাল কিয় লাগে আমাৰ ৰাস্তাটোৰ কাৰণে ৰাস্তাটোৰ চাৰিওফালে জংঘল অৰ্থাৎ হাবি আছে অৰণ্য আছে তাৰ মানে যোনটো আমি অক্সিজেন পাওঁ পিয়'ৰ মনটোৱে কিবা এটা ভাল লাগি যায় আৰু বিশেষকৈ আৰু গুৱাহাটীৰ পৰা আহিলেতো এনেকুৱা জেগাত আহি আৰু কিবা মানে কি ক'ম আৰু হেভেন নিচিনা লাগে আৰু তাৰপিছত কি হ'ল ইমান ধুনীয়া ৰাস্তা ইমান ধুনীয়া হাবিখন কিছুমান পণ্ডিতে আকৌ আজিকালি কৰিছে কি আমাৰ এইখন মানে লাহেকৈ আৰু ডাষ্টবিন বনাই দিছে আৰু কি কয় ৰাস্তাটোত যদি আপোনালোকে কেতিয়াবা আহে ৰাস্তাৰ কাষত আপোনালোকে ভালকৈ চালে মোক দেখিব যে ৰাস্তাৰ কাষত মানে পূৰা জাবৰ মানে কি হৈছে প্লাষ্টিক গোটেই প্লাষ্টিক যিবিলাক মানে আমাৰ দোকানীবিলাকৰ তাততো আমাৰ প্লাষ্টিকবিলাক বহুত জমা হয় সিহঁতে গৈ মেলি ইয়াত এৰি থৈ আহে অকল আমাৰ দোকানীবিলাকেই যে ইয়াত প্লাষ্টিক এৰি থৈ দিছে এইটো নহয় আমাৰ নৰ্মেল মানুহ যিবিলাক মানুহ ধৰক গাড়ী বাইক বা যিয়ে ট্ৰেভেল কৰি আছে সিহঁতেও কিন্তু ইয়াত মানে পেলাইছে লাহে লাহে প্লাষ্টিক কিন্তু মাছ কোৱাণ্টিটিত পেলোৱা নাই ধৰক কেনেকৈ পেলাইছে মই কৈ আছোঁ মানে গাড়ীত গৈ আছে চিপছ এটা খাইছে চিপছটো শেষ হ'ল পেলাই দিছে পেকেট ক'ল্ড ড্ৰিংকছ খাইছে ক'ল্ড ড্ৰিংকছ শেষ হ'ল পেলাই দিছে পেকেট মানে মই ধৰিব নোৱাৰোঁ মানে কিয় পেলাই আছোঁ হয় এটা সময়ত ময়ো পেলাইছিলোঁ যেতিয়া সৰু আছিলোঁ এইবিলাক চব কথা ইমান ধৰিব নোৱাৰিছিলোঁ কিন্তু এতিয়া আমি ডাঙৰ হৈছোঁ ন আমি কথাবিলাক বুজিব পাৰোঁ এতিয়া আমি এতিয়াতো চেঞ্জ হ'ব পাৰোঁ আমি পিছত কৰিছিলোঁ আমি ভুল কৰিছোঁ সেইটো ডাঙৰ কথা নহয় আমি ভুলটো স্বীকাৰ কৰিছোঁ সেইটো ডাঙৰ কথা মোৰ অডিয়েঞ্চলৈ এটাই অনুৰোধ থাকিল যে আমি এইখিনি ঠাই ফুৰিব যাওঁতেই অকল প্লাষ্টিক বৰ্জন কৰিম এইটো নহয় আমি যিকোনো এটা প্ৰাকৃতিক সৌন্দৰ্য যেতিয়া উপভোগ কৰিব যাওঁ তাত আমি প্লাষ্টিকবিলাক এৰি থৈ আহিব নালাগে আমি খাইছোঁ কিবা তাত লৈ আহক ঘৰতে পেলাই দিয়ক বা ঘৰতে কিবা এটা ক্ৰিয়েটিভ কৰকচোন সাধাৰণ পানী বটল এটাত আপোনালোকে ঘৰত আনিলে পানী বটল এডাল দিলে কিবা ফুল এডাল ভৰাই দিয়কচোন সেইটো এনেকৈ হৈ যাব আমি ৰিচাইকল কৰিব পাৰোঁ অলপ হ'লেতো অক্সিজেন দিব ঠিক আছে যদি কথাখিনি আপোনালোকৰ ভাল লাগিছে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ভিডিঅ'টো যাতে অলপ এৱাৰনেছ আহে মানুহৰ মাজত আৰু এইখিনি ঠাইখিনি মোৰ ফেভৰেট কাৰণ মানে এইখিনি
দুইফালৰ পৰা গছখিনি এনেকৈ আহিছে যে ওপৰে ওপৰে লাগি গৈছে আৰু সূৰ্যৰ পোহৰটো ইয়াত নপৰে মানে। আৰু জেগাখিনিত মানে এটা বহুত বেলেগ ধৰণৰ এটা ঠাণ্ডা অনুভৱ হয় আৰু ভালকৈ আহিলে গম পাব। এইখিনি জেগাটো বেলেগ জেগা ঠাইখিনিত মানে অলপ বেলেগ এটা ফিল আহে, কিন্তু এইখিনি পাৰ্টিকুলাৰ এইখিনি ঠাইত মানে কিবা এটা অলপ বেলেগ ঠাণ্ডা টাইপ ফিল আহে আৰু এই ৰাস্তাটো হৈছে আপোনাৰ নেশ্যনেল হাইৱে 215 NH 215। কথাখিনি শুনি যদি অলপ কামোৰ নিচিনা লাগিছে তেন্তে গানকে এটা গাই দিছোঁ আৰু শুনক, মোৰ লগৰটোৰ গান। সৃষ্টি অপৰূপা সৌন্দৰ্যৰ প্ৰেৰণা, নৱ যুগৰ নৱ চেতনা, কলমৰ বুকুৱেদি শব্দ নিগৰে, অব্যক্ত হৃদয়ৰ ভাষাবোৰ নিগৰে। তেনেকৈ আৰু পাহৰিলোঁ। আৰু এইকেইটা হৈছে ফৰেষ্ট কেম্প। তাৰপিছত আমি এতিয়া আহি পাম পেঙেৰি। এইখন হৈছে আপোনাৰ খাটাংপানী চাহ বাগিচা, বহুত পুৰণা টি গাৰ্ডেন আৰু ধুনীয়া, গছবিলাকো বহুত পুৰণা। আৰু এতিয়া ঘৰ পাম আৰু দেই, এইটোৱে আৰু এইখনেই গাৰ্ডেন আমাৰ দেখি আছে, এইটোৱে ঘৰ মানে। বলেতো দোকান ঘৰ আৰু মাহঁত থাকে ইয়াতে, আমিও থাকোঁ কেতিয়াবা, কিন্তু আজি ইয়াত নাথাকিম, বেলেগটো জেগাতে যাম, ইটো ঘৰতে থাকিব যাম। আৰু এইটো চাওক, আহি পাই গ'লোঁ আৰু দেই ঘৰ। আৰু ফাইনেলি এতিয়া নিজৰ ঘৰ পালোহি আৰু নিজৰ মানে এতিয়া ইয়াত মাহঁত থাকে। এইটো চাওক, এইটো মামৈ তামোল, বহুত টেষ্টি হয় তামোল খাবৰ কাৰণে, এইটো অচম। আৰু এইটো ভিউ, ইয়াত আমাৰ মাহঁত থাকে, আমি থকা ঘৰটো অলপ বেলেগ আছে, সেই তাত থাকোঁ। এইটো আমাৰ টি গাৰ্ডেন, নেশ্যনেল হাইৱে 215। প্ৰায় 6 কিলোমিটাৰমান গ'লে ডাইৰেক্ট অৰুণাচল প্ৰদেশ। আৰু মোৰ ৰুমত আহি পাই গ'লোঁ, ঘৰ। আৰু ইয়াত আমাৰ জেক শুই আছে, বহুত ঠাণ্ডা লাগিছে, ফেনখন নচলাওঁ সেইকাৰণে। হাই গাইজ, ৰাতি এতিয়া 11টা বাজিছে আৰু মোৰ চকু একদম মুট খাও হৈ গৈছে আৰু মানে ভিডিঅ' এডিট কৰোঁতে একদম টোপনি ধৰি গ'ল আৰু চকু পুৰিছে। তাৰপিছত ঠাণ্ডা বহুত ইয়াতে, মোৰ তাতে অলপ চৰ্দি হৈ আছে, ব্লেংকেটখন লৈ লৈছোঁ আৰু ৰঙা ব্লেংকেট। তাৰপিছত চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই কৰি দিব, নতুন ভিডিঅ' আহিব, এতিয়া অলপ ভিডিঅ' আপলোড দিয়া কৰিম ভাবিছোঁ চেনেলটোত। আৰু নেক্সট ভিডিঅ' মই বনাম ভাবিছোঁ আপোনাৰ এটা চাহ, অৰ্গেনিক টি, যিটো ট্ৰেডিশ্যনেল ৱেত বনাম, সেইটো গোটেই দেখাম আৰু নেক্সট ভিডিঅ'ত মই সেইটো দেখাব ট্ৰাই কৰিম, যে অৰ্গেনিক টি গোটেই সেইখিনি দেখাম আৰু চাহৰ। ঠিক আছে গাইজ, টেক কেয়াৰ, চাই থাকিব ভিডিঅ'বিলাক, থেংক ইউ।